জিলেটি আৰু তাত ভৰি দিবলৈ নাযাওঁ আৰু এতিয়া ফাৰ্ষ্ট পে'মেণ্ট আহিবলৈ টাইম হৈ আছে আৰু আপোনালোকে গম পাব আৰু প্ৰায় চামাই হ'লে এবাৰ ভিউটো চাওকচোন কি মজা লাগিছে। হাই ফ্ৰেণ্ডছ, কি খবৰ? তোমালোকৰ চবৰ ভালে? আমি ভাল। অহে গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ বুলি নকওঁ নেকি, কাৰণ বেয়া আমাৰ মানে বহুতেই বেছি বেয়া। কাৰণ আমি কালি ঘৰলৈ গুচি আহিলোঁ, এইটো আমাৰ নতুন ঘৰলৈ গুচি আহিলোঁ আমি। তাত মানে অকণমান মানে তৰ্ক বিতৰ্ক হ'ল, সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। আৰু যোনটো ঘৰত আমি আছিলোঁ বৰষা আৰু মই তালৈ আৰু নাযাওঁ, মানে জিলেটি আৰু তাত ভৰি দিবলৈ নাযাওঁ। আৰু এতিয়া আহিলোঁ আজি আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ চৌকা আৰু এইফালে চৌকা বাকী এইবোৰ চব ছেট আপ কৰি লোৱা হৈছে। এখন বিচনা, ইয়াত টাইলো নাই, এইবোৰ টাইল চব এৰাই আছে, মানে ৱাৰবোৰ এনেকৈ এৰাই আছে। এইবোৰ লগাই ল'ব লাগিব জানে, ৱাৰবোৰ লগাই ল'ব লাগিব। এখন বিচনা আমাৰ বিচনাখন হালত নাইকিয়া হৈ আছে, দেখিছে এইফালে খিৰিকী, এইফালে চব। আৰু এয়া আমাৰ খোৱা যতন পাতিবোৰ এইবোৰ আনি লৈছোঁ। ইয়াতে থাকিম আৰু যেইডোখৰ খাইছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব। একদম ভিডিঅ'বোৰ মানে এইকেইদিন ভিউজটো কমি গৈছে, আপোনালোকে ভিডিঅ'বোৰ চাব, গৰম চেলেক্ট কৰিব, তেতিয়াহে ভিডিঅ' বনাবলৈ ভাল লাগে ন, হয় নাই বাৰু? এইকেইদিন ইনষ্টাগ্ৰামতো ভিডিঅ' বনাব পৰা নাই, ফেচবুকতো পৰা নাই, ইউটিউবত মানে পাৰিছোঁ অলপ, এটা দুটা দি আছোঁ আৰু এতিয়া বাহিৰলৈ যাওঁ। এতিয়া আমাৰ ৰুমটো আৰু দেখিছে ইমান ভাল হয় আৰু এইটো আমাৰ মাজৰ ৰুমটো। এইজনী আমাৰ আইতা দেখিছে, আইতা মাক। আৰু এইফালে বাহিৰত পোহৰে হৈ আছে, চব বেয়া পোহৰ হৈ আছে। এতিয়া মানে বৰষুণ দিছিলে, এইবোৰ তিতি আছে, এইবোৰ তিতি আছে গোটেই সেইবোৰ দেখিছেনে। এতিয়া গৰুজনী আনিব যাব লাগে তলত, মই গৰুজনী আনিব যাওঁ। আমি ভাতটো সোনকালে বনাবা, সোনকালে খাম বম। কালি ৰাতি আহিছোঁ মানে সেইকাৰণে কৈছোঁ। আৰু গাইছ, মানুহৰ জীৱনতো কাৰো কষ্ট নাথাকে, কষ্টৰ মাজতে জীয়াই থাকিব লাগিব ন, কষ্টৰ মাজতে জীয়াই থাকিব লাগিব আৰু কষ্ট বুলি দেখাই দিব লাগিব এতিয়া। আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰিছে, সেইবাবেও বহুত থেংক ইউ। আৰু এনেকৈয়ে অতি সোনকালে ছাপোৰ্ট কৰি দিয়ক। আমাৰ ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্ট আহিবলৈ টাইম হৈ আছে আৰু আপোনালোকে গম পাবই, যিহেতুকে ভিডিঅ' বনামেই। আৰু ইউটিউবৰ যিটো প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট আহিব, একদম ধামাকা পাৰ্টি হ'ব ন, ধামাকা পাৰ্টি এটা দি দিম আৰু কাৰণ চব আপোনালোকৰ কাৰণে হৈছে আৰু ইমানখিনি আগবাঢ়িব পাৰিছোঁ আপোনালোকৰ কাৰণে, হয় নাই? আপোনালোকৰ কাৰণে আগবাঢ়িব পাৰিছোঁ আৰু আমাৰ বৰষাৰ কাৰণে। আৰু কৈ আছোঁ বৰষা, আজি হাই বুলি ক'লে ফ্ৰেণ্ড। হাই ফ্ৰেণ্ডছ, কি খবৰ? তোমালোকৰ চবৰ ভালে? আমি ভালে আছোঁ। তো এতিয়া ভাত বনাবা, তুমি ভাত বনাবা দেই, মই গৰুজনী লৈ আহোঁতে তুমি ভাত বনাবা। আৰু নেক্সট গাইছ, আজি বতৰটো বিশেষকৈ বহুতেই বেয়া, ইয়াত মানে চবফালে ডাৱৰীয়া কৰি আছে আৰু বৰষুণটো দিবই আজি খাই লৈ সোনকালে আমি ডাইৰেক্টৰ চিধা কৰিম আৰু কাৰেণ্টটো লগাব লাগিব। এয়া আমাৰ এখনে ফেন, মানে সেইটো ৰুমত ফেন নাই, এখন ফেন ইয়াত দাদাটি শুৱে, তাৰপৰা এইফালে এখন বিচনাত আইতা শুৱে, বৰষা। তো মই এতিয়া গৰুজনী আনিব যাওঁ, এইটো আমাৰ পাকঘৰ। তোমালোক গৰুজনী লৈ আহোঁতে এইফালে আছে গৰুজনী আমাৰ, এইফালে দিছে বাথৰুম, এইটো মোৰে নাম লিখা আছে বাথৰুমত, এইটো গা ধোৱা ঘৰ। আৰু এইফালে গৰুজনী আছে তলত, সেই লগত আছে, সেই লগত অলপ আছে, নাপালে হ'বলা আপোনালোকে। অলপ তললৈ গৰুজনী আনিব যাওঁ। আৰু যিটো ৰাইট সাইড কৰা নহয়, ইয়াত পিছল হৈ আছে, এইবোৰ চব পিছল। এইখনে আমাৰ বাৰীখন আৰু দেখিছে এইবোৰ তামোল গছ, বৰ বিশেষকৈ নাই, আছে আৰু তামোল গছ এইফালেও আছে। ইয়াত তামোল নতুনকৈ লাগিছে আৰু এইখন আমাৰ গৰু বন্ধা ঘৰ আছিলে, বতাহে ওলাই দিলে। আৰু এইফালে চক, এইটোৱে আমাৰ পদূলিটো, এইফালৰ পৰা আহিব লাগে আৰু এইখন বাৰী অঞ্চল আছে আৰু এতিয়া বলক যাওঁ গৰুজনীটো লৈ আহোঁতে। আৰু গাইছ, বহুত বেছি পিছল মানে সেইকাৰণে এয়া দেখিছে নাই, বহুত বেছি পিছল। এনেকুৱা মানে জেগাত অকণমান প্ৰব্লেমেই হৈ যায়, কাৰণ
মই বৰক খাই এইফালে আহিবই নিদিওঁ এনেবাকে যদি পিছত আহি পৰে নহয় তাত পাব তাত এই আপোনাক সেইকাৰণে এইফালে মই আহিব নিদিওঁৱে সেইজনী বুজিছেনে তাই মই ভিডিঅ' বনোৱাটো মানে হাঁহিছে আৰু বলক যদি কৰি আহোঁগে আৰু আমাৰ নদীখন দেখিলে ইয়াৰ চাৰিখন একদম পানী পূৰা ভৰ্তি হৈ আছে চাৰিখন মানে পানী পূৰা বাঢ়ি আছে দেখিলে আৰু প্ৰায় চাবাই এইফালে এবাৰ ভিউটো চবচোন কি মজা লাগিছে কিন্তু চবফালে হাবিয়ে হ'লেও ভিউটো কিন্তু বহুত ধুনীয়া লাগিছে কাৰণ কেলৈ হাবি যদিও একদম মানে জেগাডোখৰ পূৰা সেউজীয়া যে সেইকাৰণে বহুত ধুনীয়া লাগিছে চব আৰু এনেকুৱা জেগাত অকণমান থাকি ভাল লাগে মানে সেউজীয়া জেগাত বহুত বেছি ভাল লাগে এইজনী আমাৰ গৰুজনী দেখিছেনে এজনীয়ে গৰু আছে ভালকৈ আপডাল চাপডাল কৰিব লাগে গাখীৰ চাখীৰ খাবলৈ পাওঁ আৰু মইতো গাখীৰ নাখাওঁৱে হ'লেও সি কৈছোঁ আৰু এই আমাৰ খেতি পথাৰ এইকণ মানে নিজে কৰা নাই বেলেগক ৰান্ধিলে দিয়া হৈছে যিহেতু এডৰা ৰুবলৈ আছেই আৰু এইটো আমাৰ ফিচাৰীটো দেখিছে নাই গৰুজনী ইয়াতে চৰি আছিলে আৰু আমি জলকীয়া খেতি কৰিছিলোঁ সেইডোখৰত পূৰা এখন হাবি হৈ আছে মানে হাবি তেনেকৈ নহ'ব তালৈ গুচি গ'লোঁ যে আমি মাহঁতৰ সেইটো পুৰণা ঘৰলৈ গুচি যোৱাৰ পৰা ধৰি ইয়াত মানে কাম লাগিবই পোৱা নাছিলোঁ আৰু সেইখন আমাৰ পাহাৰখন চাওকচোন এইখন কি পাহাৰ বুলি কয় নাজানো কিন্তু এই পাহাৰখনলৈ যাবলৈ মন আছে একবাৰ যাবলৈ মন আছে হয় এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত থাকি বহুত বেছিয়ে ভাল লাগে আপোনালোকেও থাকে বহুত বেছি ভাল পায় আৰু আমাৰ যিটো পানী খোৱা কুঁৱা এইটো আমি যিটো পাই পানী খাওঁ বহুত বেছি চফা পানী ওলায় তাৰপৰা তো সেইকাৰণে তাৰপৰাই খোৱা যায় আৰু এইটো ফিচাৰীটো দেখিছে নাই ইয়াত কঠীয়া পেলাই থৈছে আৰু ইয়াত মাছ মেলিবলৈ মানে যিখন জংঘল হৈ আছে আৰু ৰাইজ এইজনী আমাৰ গৰুজনী এতিয়া লৈ যাওঁ বলক গৰুজনী হাই চিকলি বহুত দিনৰ মূৰত আজি লগ পাইছোঁ দেই মই আজি আহিছিলোঁ এতিয়া ঘৰলৈ আমি পানীত থৈছে এইডোখৰত আৰু প্ৰায় সেই দুজনী গৰুৰ ভিতৰত আজি 4-5জনী গৰু হৈ গ'ল আৰু বেলেগক মানে 3জনীমান গৰু আধিলে দি থোৱা আছে এই গৰুজনীৰ পৰাই আমাৰ 4জনীমান গৰু হৈ গ'ল এইজনী আৰু বেলেগত ক'ৰবাত আধিলে দি থোৱা আছে 2জনীমান মোৰতো ভাগৰ লাগিছে গৰুকেইজনীও ভাগৰ লাগি আছে ইমান ওখ কৰা যে উঠোতে ভাগৰে লাগি আছে আৰু এই পিছল উপায় নাই আৰু ব'লা খাই বনাইছোঁ চাৰিলে দেখা এয়া যি হৈছে এতিয়া ভাত পাতিম আৰু ভাত বনাম তাৰপৰা শাক বনাম আমি শাক খাব লাগিব এইটো যিহেতু বহুতে চিনি পায়ে থাকে এই বস্তু আৰু বুট তিয়াই থোৱা আছে সেয়ে খাম আৰু আজিতো আৰু পিচিটো দেখিলে ইয়াত বহুত দিন চলোৱা নাই এনেকৈ পৰি আছে মানে এনেকেই আছে আৰু চলোৱাবোৰে মানে সময়ে পোৱা নাই চলাবলৈ সময়ে পোৱা নাই আৰু আমাৰ ৰুমটো বহুত বেছিয়ে লেতেৰা হৈ আছে এইফালে আল্লা আছে আৰু এইফালে আমাৰ নেহাজী ভাত বনাই আছে যি এনেকৈ দিছে চব কলচিল লগাই দি ধৰ আমি এনেকৈ দি ধৰোঁ ন এনেকৈ দি দিওঁ আৰু এইফালে চুকত নাই ইমান লেতেৰাবোৰ পৰি আছে বহুত বেছি লেতেৰা হৈ আছে কালি চফা কৰিব লাগিব আজি আহিছোঁহে আৰু চফা কৰিব লাগিব ন ইয়াত আছে টেবুলত চফা কৰি এইখন লাগে চাবা এয়া ভাত উতলি আছে দেখিছেনে গৰম হৈ আছে আৰু এয়া শাক কাটিলে আৰু এইফালে বুট আছে বুটৰ লগত বনাব এয়া কি বিচাৰিছ বুটৰ লগত বনাব আৰু এতিয়া গধূলি সন্ধিয়া হৈ আহিলে এয়া দেখিছেনে বাহিৰত ইমান সন্ধিয়া নহয় আৰু অলপ চলপ হৈ আহিছে আৰু লাহেকৈ আমাৰ আইতা চব চেনে বনাব ন এই একদম মানে মানুহৰ নিচিনা কথা বুজি পায় আৰু এয়া নাই হৈ নাজানে পিছল কৰিলে কৰিবা আকৌ সেইডোখৰতে আকৌ পিছলৈ গ'লে কৰি যাবা টাইগাৰ তুমি
ইমানে একদম মানুহৰ নিচিনা লেকিন ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব বাকী আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আজি ভিডিঅ'টো চাই এনেকুৱা পালে আপোনালোকে যদিহে ভাল লাগিলে আৰু যদিহে সদায় ব্লগ আপোনালোকক সদায় ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব আৰু ঘৰত কি কি আমি কৰোঁ কি নকৰোঁ চব কথা আমি শ্বেয়াৰ কৰিম আৰু বহুতে শুনি আছিলে আমাৰ লাষ্টৰি ভিডিঅ' এটা লাগে বুলি লাষ্টৰি ভিডিঅ'টো কালিলৈ নহ'লে পৰহিলৈ পাই যাব চাবলৈ আশা কৰি থাকিব আপোনালোকে আজি ভিডিঅ'টো ইমানে বাই বাই